Hey guys, welcome back to my channel. আজি এটা নতুন ৰেচিপি ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। মই বনাইছিলোঁ বিলাহী আৰু মাছৰ টেঙা। খুব ইজিকৈ বনাইছোঁ। প্লিজ আপোনালোকে এবাৰ ট্ৰাই কৰিব। সঁচাকৈ বহুত ধুনীয়া লাগে এনেকৈ বনালে। আহকচোন মোৰ ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। এইখিনি মাছ মই আধা ঘণ্টাৰ আগতে নিমখ হালধি সানি থৈ দিছিলোঁ। 3টা মিডিয়াম সাইজৰ বিলাহী মই এইদৰে কাটি লৈছোঁ। এটা পিঁয়াজ মই এনেকৈ কাটি লৈছোঁ। এয়া পাঁচফোৰণ কেইটামান লৈছোঁ। 3টা কেঁচা জলকীয়া। আনফালে মই এখন কেৰাহী পাতিছোঁ। তাত মই মাছ ফ্ৰাই কৰিবলৈ এয়া তেল গৰম হোৱাত মই মাছ দি দিছোঁ ইয়াতে। আমাৰ মানুহ কম যিহেতু 3 পিচ মাছ লৈ লৈছোঁ মই। মাছ কেইপিচ মই ভালদৰে ফ্ৰাই কৰি ল'ম। এনেকৈ বনাই খাই চাবচোন। টেঙা মাছৰ আঞ্জাখন সঁচাকৈ বহুত ধুনীয়া লাগে। এইখিনি মোৰ মাছ ফ্ৰাই কৰা হৈছেগৈ আৰু এইখিনি মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল। এইখন কেৰাহীতে মই তেলখিনি অলপমান কমাই ল'ম। ইমানখিনি তেল নালাগে মোক। এইখিনি তেলতে মই দি দিছোঁ এয়া পাঁচফোৰণকেইটা। এইখিনি এয়া পিঁয়াজ দিছোঁ। এইখিনি ধুনীয়াকৈ মই ভাজি ল'ম। পিঁয়াজ আৰু পাঁচফোৰণৰ গোন্ধটো সঁচাকৈ বহুত ভাল লাগে। ইয়াত আপুনি মেথি গুটিও দিব পাৰে। মই পাঁচফোৰণ দি দিছোঁ। এতিয়া মই কেঁচা জলকীয়া কেইটা দি দিছোঁ ইয়াতে। জলকীয়া জ্বলাটো আপোনালোকৰ কম বেছি পৰিমাণটো আপোনালোকে নিজৰ মতে কৰি ল'ব পাৰিব। সোৱাদ অনুসৰি মই এয়া নিমখ দিছোঁ। প্ৰয়োজন অনুসৰি হালধি দিছোঁ। এইখিনি লৰাই লৈছোঁ মই। এতিয়া মই ইয়াতে বিলাহীখিনি দি দিম। বিলাহীখিনি এনেকৈ কাটি ল'লে খুব সুবিধা হয়, পটককৈ গলি যায়। এই টেঙা মাছৰ জোলখন প্লিজ আপোনালোকে এবাৰ ট্ৰাই কৰিব। সঁচাকৈ বহুত ধুনীয়া লাগে খাই। এইখিনি মই ভাজি লৈছোঁ ভালদৰে। এইখিনি ইমানেই ভজা হৈ গৈছে। ইয়াত এতিয়া মই গৰম পানী ব্যৱহাৰ কৰিম। ইয়াত মই এতিয়া গৰম পানী 2 গিলাচমানৰ সমান গৰম পানী দিছোঁ। আৰু মই পানী বেলেগকৈ ব্যৱহাৰ নকৰোঁ আৰু একেবাৰতে দি দিছোঁ। এইখিনি উতলি অহাৰ পিছত মই এইখিনি মাছখিনি ইয়াতে দি দিছোঁ। পোন্ধৰ মিনিটৰ কাৰণে মই গেছৰ ফ্লেমটো কমাই পিনে ঢাকন লগাই থৈ দিম। এয়া মোৰ 15 মিনিটৰ পিছত এইখিনি মোৰ মাছ ৰেডি হৈ গ'ল। মই ইয়াতে কেঁচা ধনিয়া দি দিছোঁ। ধনিয়া দিয়াৰ পিছত মাছ আৰু বেছি সময় ৰাখিব নালাগে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি পিনে 5 মিনিটৰ পিছতে এয়া গৰমে গৰমে পৰিৱেশন কৰিব পাৰিব। মোৰ টেঙা মাছৰ আঞ্জাখন কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।